টেঙাখাটত আন্তঃ আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা সম্পন্ন। টেঙাখাট আৰক্ষী থানা দলে দুলিয়াজান থানা দলক ৫-০ গ'লত পৰাস্ত কৰে। উঠি অহা যুৱ প্ৰজন্মক খেলৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ লগতে আৰক্ষীৰ সৈতে জনসাধাৰণৰ সুসম্পৰ্ক গঢ়ি তোলাৰ মানসেৰে অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আৰক্ষী থানাসমূহে স্থানীয় খেলুৱৈসকলক লগত লৈ আন্তঃ আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে। সেই অনুসৰি আজি টেঙাখাট আৰক্ষী থানাৰ উদ্যোগত টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত টেঙাখাট আৰক্ষী থানা দল আৰু দুলিয়াজান আৰক্ষী থানা দলৰ মাজত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিকূল বতৰকো নেওচি কেইবা শতাধিক দৰ্শকৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া, টেঙাখাট ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈ, টেঙাখাট ৰাজচক্ৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ, ১৯ নং IRBNৰ উপ আৰক্ষী অধীক্ষক বাপুধৰ দেউৰী, চাবুৱা চক্ৰ আৰক্ষী পৰিদৰ্শক উত্তম মালাকাৰ, প্ৰবেশনাৰী উপ আৰক্ষী অধীক্ষক অংকুৰজ্যোতি বৰা, টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ডাক্তৰ অয়ন কোঁৱৰ আৰু টেঙাখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিৰণ হাজৰিকা। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে আজিৰ খেলখন শুভ উদ্বোধন কৰে টেঙাখাট ৰাজচক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰে। এতিয়া গোটেইখিনি আগফালে যোৱা। আজি টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আজি দুলিয়াজান পুলিচ ষ্টেচন আৰু টেঙাখাট পুলিচ ষ্টেচনৰ খেলুৱৈসকলৰ মাজত এখনি ইণ্টাৰ পুলিচ ষ্টেচন জিলাভিত্তিক যি প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে তাৰে আজি দেওবাৰে আমাৰ ইয়াতে অনুষ্ঠিত হ'ল আৰু ইতিমধ্যে ফাৰ্ষ্ট হাফটো কমপ্লিট হ'ল, ছেকেণ্ড হাফটো এতিয়াও বাকী আছে আৰু আমি দেখিবলৈ পাইছোঁ টেঙাখাটে ৩টা গ'ল দিছে এতিয়ালৈকে দুলিয়াজান পুলিচ ষ্টেচনক আৰু ৰাইজৰ বিপুল সঁহাৰি ইয়াত পাইছে। বহুত মানুহ ইয়াত গোট খাইছে আৰু অতি সুশৃংখলাবদ্ধভাৱে আমাৰ প্ৰতিযোগিতাখন পৰিচালনা হৈছে আৰু মই সকলো টেঙাখাটবাসী ৰাইজক মোৰ ফালৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি ধুনীয়াভাৱে খেলপথাৰত প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ উপৰিও তেওঁলোকে খুব সুন্দৰভাৱে সঁহাৰি দিছে। প্ৰতিকূল বতৰৰ বাবে অতি কম সময়ৰ ভিতৰতে খেলুৱৈসকলৰ সৈতে বিশিষ্ট অতিথিসকলে চিনাকি হোৱাৰ পিছতে দুয়োটা দলৰ মাজত খেল আৰম্ভ কৰা হয়। প্ৰতিকূল বতৰৰ মাজতে দুয়ো দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত খেলৰ অন্তত টেঙাখাট আৰক্ষী থানা দলে দুলিয়াজান আৰক্ষী থানা দলক ৫-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী সন্মান অৰ্জন কৰি পুৰস্কাৰ লাভ কৰে। ইয়াৰ বিপৰীতে দুলিয়াজান থানা দলে ৰানাৰ্ছ আপ পুৰস্কাৰ লাভ কৰে। খেলখন সুন্দৰভাৱে পৰিচালনা কৰে ৰেফাৰী হেমন্ত গগৈ আৰু বিক্ৰম প্ৰজা, অজয় চেতিয়া আৰু বেঞ্জামিন কন্দপানে। আজিৰ এই খেলখন এক সুন্দৰ পৰিৱেশৰ মাজত সম্পন্ন হোৱাত টেঙাখাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা এই প্ৰতিযোগিতাখনৰ উদ্যোক্তা লক্ষীনাথ দলে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয়। হয়, এইটো আমাৰ আসাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা অৰ্ডাৰ আহিছে যে প্ৰত্যেকখন থানাই এটা আমাৰ নিজৰ থানা এৰিয়াৰ নিজৰ মানে কি লোকেল ল'ৰাৰ লগত মিলি আমি ফুটবল টিম এটা নিজৰ গঠন কৰিব লাগে আৰু গঠন কৰি মেলি আমাৰ থানাৰ মাজতে ফুটবল এখন খেলাব লাগে। তাৰ মেইন উদ্দেশ্য হৈছে আমাৰ উঠি অহা ল'ৰাকেইটাৰ লগত আমাৰ পুলিচৰ গেপিংটো কমোৱা, যাতে যে পুলিচৰ লগত সহযোগ কৰিব পাৰে, আমাৰ লগত মন খুলি কথা পাতিব পাৰে আৰু যাতে যে কিবা সুবিধা হ'লে যেন বেলেগ এটা বেয়া ষ্টেপ নলয় যে পুলিচৰ কাষলৈ আহে, সেইবোৰ মেইন উদ্দেশ্য আমাৰ। আৰু সেই উদ্দেশ্যত আমি ফুটবল টিম এটা গঠন কৰি মেলি আজি আমাৰ টেঙাখাট হাই ছেকেণ্ডেৰী ফিল্ডত টেঙাখাট থানাৰ আমাৰ ফুটবল টিম আৰু দুলিয়াজান টিম ইয়াত ফুটবলটো খেলা হৈছিলে। তাতে আজি আমাৰ খেলটো ধুনীয়াকৈ সুকলমে ৰাইজৰ ছাপৰ্টত গুচি গৈছে আৰু তাত টেঙাখাট আমাৰ টিমটোৱে বিজয়ী হৈছে। আৰু ইয়াৰ পিছতে আমাৰ আৰু চাবুৱাৰ লগত খেল হ'ব, দুলিয়াজানৰ লগত খেল হ'ব আৰু খেলটো শেষ হোৱাৰ পিছত আমাৰ তাৰে এটা নিৰ্দিষ্ট টিম এটা আমাৰ
চাবুৱা টেঙাখাত আৰু ধুলীয়াজান টীমৰ মাজৰ পৰা এটা ছেমি ফাইনেল উঠি যাব আৰু এনেকৈ সেইটো মানে ডিব্ৰুগড়ত খেলোৱা হ'ব আৰু ইয়াৰ মেইন মেছেজটো হৈছে আমাৰ মানে যাতে যে পাব্লিকে পুলিচৰ লগত মানে ক্ল'জলি থাকিব পাৰে ভৱিষ্যতলৈ সেইটোৱে মেইন থেংক ইউ নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ